নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীবৃন্দ আৰু দৰ্শকসকল। আজি আমি মাইক্ৰ'ছফ্ট এক্সেলৰ সৈতে জড়িত এটা গুৰুত্বপূৰ্ণ অপশ্যনৰ বিষয়ে আলোচনা কৰিম। সেয়া হৈছে হাইড আৰু আনহাইড তথা ফ্ৰিজ পেন্স। এতিয়া মোৰ ওচৰত ইয়াত মাইক্ৰ'ছফ্ট এক্সেলত এটা মই ফাইল বনাই লৈছোঁ আৰু এই ফাইলটোত মই বুজাবলৈ যত্ন কৰিম ফ্ৰিজ আনফ্ৰিজ আৰু হাইড আনহাইড অপশ্যন কেইটা কিয় ব্যৱহাৰ কৰা হয়। প্ৰথমতে আমি বুজিবলৈ যত্ন কৰিব লাগিব ইয়াত আমি এই অপশ্যন কেইটা ব্যৱহাৰ কৰাৰ ফলত কি সুবিধা লাভ কৰোঁ। এতিয়া আমি দেখিবলৈ পাইছোঁ যে ইয়াত এখন বিস্তৃত আকাৰত থকা ডাটাৰ সংগ্ৰহিত টেবুল আছে, যিখন টেবুলত বহুতো ডাটা আছে। এতিয়া মই ডাটাখিনিৰ নিম্নাংশলৈ যদি যাওঁ, স্ক্ৰল কৰোঁ, তেতিয়াহ'লে দেখিবলৈ পাওঁ যে ডাটাখিনিৰ যিখিনি হেডাৰ আছে, অৰ্থাৎ যিখিনি হেডাৰ ইনফৰমেশ্যন আছে, সেইখিনি আমাৰ স্ক্ৰীনত ভিজিবল হোৱা নাই, কিয়নো ডাটাসমূহ তলৰ ৰেঞ্জলৈ গৈ আছে আৰু বিস্তৃত ডাটাখিনিৰ শৃংখলখিনি আমি যেতিয়া সম্পূৰ্ণভাৱে ভিউ কৰিব লগা হয়, তেতিয়া ডাটাখিনিৰ যিখিনি কলম হেড ইনফৰমেশ্যন আছে বা কলমৰ হেডাৰসমূহ আছে, সেই হেডাৰসমূহ আমাৰ ইয়াতে ডিছপ্লে কৰাটো সম্ভৱ নহয়। গতিকে আমি তেনেকুৱা ক্ষেত্ৰত ফ্ৰিজ পেন্স অপশ্যনটোৰ সহায় ল'ব পাৰোঁ, য'ত নেকি আমি আমাৰ বিচৰা ৰেঞ্জটো ফ্ৰিজ কৰি ৰাখিব পাৰোঁ। ফ্ৰিজ কৰি ৰখাক আমি অসমীয়াত ক'বলৈ হ'লে থিৰ কৰি ৰখা বুলি ক'ব লাগিব। অৰ্থাৎ আমি বিচাৰোঁ যে যেতিয়া আমি ডাটাখিনিৰ তলৰ অংশখিনি চাবলৈ যত্ন কৰিম, তললৈ থকা বিস্তৃত ডাটাখিনি আমি যেতিয়া চাবলৈ যত্ন কৰিম, আমি যেতিয়া স্ক্ৰল কৰিম, তেনে অৱস্থাত স্ক্ৰল কৰিলেও ডাটাখিনিৰ যিখিনি কলম হেডাৰ আছে, অৰ্থাৎ ডাটাখিনিৰ কলমসমূহৰ নামসমূহ ষ্টুডেণ্ট নেম, ষ্টেণ্ডাৰ্ড, মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন, কাষ্ট, জেণ্ডাৰ, ডেট অফ বাৰ্থ, মোবাইল নম্বৰ আৰু টাইপ অফ মোবাইল, এই কলম ইনফৰমেশ্যনছখিনি আমাৰ ইয়াত তললৈ যেতিয়া আমি স্ক্ৰল কৰোঁ ভিজিবল হৈ থাকে। অৰ্থাৎ আমি যেতিয়া তললৈ স্ক্ৰল কৰিম, ডাটাখিনি স্ক্ৰল কৰাৰ সমান্তৰালভাৱে ওপৰৰ হেডাৰ ইনফৰমেশ্যনখিনিও আমি দেখা পাই থাকিম। তেতিয়াহ'লে আমি ফ্ৰিজ পেন্স অপশ্যনটোৰ সহায় ল'ব পাৰোঁ। এতিয়া আমি বুজিবলৈ যত্ন কৰিম ফ্ৰিজ পেন্স অপশ্যনটো ব্যৱহাৰ আমি প্ৰেক্টিকেলি কি ধৰণে কৰিম। তাৰ বাবে প্ৰথমতে মই মোৰ ৰ'টো চিলেক্ট কৰিব লাগিব। সম্পূৰ্ণ ৰ'টো চিলেক্ট কৰিবলৈ হ'লে আমি ইয়াৰ ৰ'টোৰ ইণ্ডেক্স ভেলু যিটো বাওঁফালে দেখা পোৱা গৈছে, তাত ক্লিক কৰিব লাগিব। তাৰপিছত ভিউ অপশ্যনৰ অন্তৰ্গত উইণ্ড'জ ছাব মেনু গ্ৰুপৰ অন্তৰ্গত ফ্ৰিজ পেন্স অপশ্যনলৈ আহিব লাগিব আৰু ইয়াত ক্লিক কৰিব লাগিব। তাৰপিছত ফ্ৰিজ পেন্স অপশ্যনত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আমি দেখা পাম যেতিয়া আমি তলফালে থকা ডাটাসমূহৰ ৰেঞ্জসমূহ পৰীক্ষা কৰিম আৰু স্ক্ৰল কৰিম, তেতিয়া ডাটাসমূহ আমাৰ মুভ হ'ব, যদিও ইয়াৰ থকা হেডাৰ ইনফৰমেশ্যনটো থিৰে থাকিব। তাৰ বাবে আমি পুনৰবাৰ কৈ দেখুৱাইছোঁ, আমাৰ ইয়াত থকা ডাটাসমূহৰ ৰেঞ্জটো য'ৰ পৰা আৰম্ভ হ'ব, আমি তাত সেই ডাটাখিনি হাইলাইট কৰিম নাইবা চিলেক্ট কৰিম। ইয়াৰ পিছত আমি ফ্ৰিজ পেন্স অপশ্যনলৈ যাম আৰু ফ্ৰিজ পেন্স অপশ্যনৰ অন্তৰ্গত ফ্ৰিজ পেন্স অপশ্যনত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত দেখিবলৈ পাম যে যেতিয়া আমি স্ক্ৰল কৰোঁ তললৈ, ডাটাসমূহৰ ৰেঞ্জটো মুভ কৰিব বা ডাটাসমূহৰ ৰেঞ্জটো তললৈ গৈ থাকিব, কিন্তু ডাটাসমূহৰ যিটো হেডাৰ ইনফৰমেশ্যন নাইবা কলমসমূহৰ নাম হিচাপে সংৰক্ষিত যিখিনি ডাটা আছে, সেইখিনি একেদৰে একেটা পজিশ্যনতে থাকিব, অৰ্থাৎ ই মুভ নকৰে। যাৰ ফলত বহুতো বিশাল ৰেঞ্জৰ ডাটা থকা টেবুলসমূহত ডাটাসমূহ পৰীক্ষণ কৰোঁতে আমি যেতিয়া পৰীক্ষা কৰিম, তেতিয়া ডাটাসমূহৰ হেডাৰ ইনফৰমেশ্যন নাইবা কলমসমূহৰ নামসমূহ যিসমূহ চেলত থাকে, সেই চেলসমূহ একে ঠাইতে থিৰে থাকে। একেদৰে পুনৰবাৰ ইয়াক আনফ্ৰিজ কৰিবলৈ হ'লে আমি ডাটাসমূহৰ ৰেঞ্জটো য'ৰ পৰা আৰম্ভ হৈছে তাক আমি চিলেক্ট কৰিম, অৰ্থাৎ ইণ্ডেক্স ভেলুৰ তলৰ ৰ'টো আমি ক্লিক কৰিম আৰু ফ্ৰিজ পেন্স অপশ্যনলৈ যাম আৰু আনফ্ৰিজ অপশ্যনত ক্লিক কৰিব লাগিব। গুৰুত্বপূৰ্ণ কথা যে আমি প্ৰথমতে জানিব লাগিব কোনটো অংশ আমি ফ্ৰিজ কৰিব লাগিব। ইয়াত আমাৰ এই টেবুলখনত আৰ্হি হিচাপলৈ দেখুৱাবলৈ গ'লে আমি দেখিবলৈ পাওঁ যে 2 নম্বৰ ইণ্ডেক্স ভেলুৰ থকা ৰ'টো আমি ফ্ৰিজ কৰিব বিচাৰোঁ। সেয়েহে এই ৰ'টোৰ তলৰ যিটো ৰ' আছে, তাত আমি ইণ্ডেক্স ভেলুটোত ক্লিক কৰিব পাৰোঁ, নাইবা আমি মাউচেৰে এণ্টায়াৰ ৰেঞ্জটো অৰ্থাৎ সম্পূৰ্ণ ৰেঞ্জটো আমি চিলেক্ট কৰিও ফ্ৰিজ পেন্স অপশ্যনলৈ গৈ ফ্ৰিজ পেন্স অপশ্যনত ক্লিক কৰিব পাৰোঁ। এইটো সদায় মনত ৰাখিবলগীয়া কথা।
তাৰ পাছত আমি যেতিয়া ফ্ৰিজ কৰোঁ ইয়াৰ সুবিধাটো আমি দেখিবলৈ পাইছোঁ স্ক্ৰীনত আমি যেতিয়া স্ক্ৰল কৰিলে ডাটাসমূহ আমি তললৈ ভিউ কৰি চাই গৈ থাকিব পাৰোঁ আনহাতে আমাৰ হেডাৰ ইনফৰমেশ্যন হিচাপে থকা চেল কেইটা একেটা পজিশ্যনতে পোৱা যায় আকৌ আনফ্ৰিজ কৰিবলৈ হ'লে আমি ফ্ৰিজ পেন্স অপশ্যনলৈ যাব লাগে আৰু আনফ্ৰিজ পেন্স অপশ্যনত ক্লিক কৰিব লাগে আনফ্ৰিজ পেন্স অপশ্যনত ক্লিক কৰাৰ পাছত আকৌ হি নৰ্মেল অৱস্থালৈ আহে আৰু ফ্ৰীলি তাক মুভ কৰিব পৰা যায় ইয়াৰ পিছত আমি আহিম বিশেষ কোনো এটা অংশ যাক আমি ফ্ৰিজ টপ ৰ আৰু ফ্ৰিজ ফাৰ্ষ্ট কলম এই দুটা অপশ্যনে নিৰ্দেশিত কৰোঁ এতিয়া মন কৰিবলগীয়া যে আমাৰ উক্ত স্প্ৰেডশীটটোত যিটো আমি হেডাৰ ইনফৰমেশ্যন ইয়াত সংৰক্ষিত কৰিছোঁ অৰ্থাৎ একেবাৰে ওপৰত থকা কলম কেইটা এইকেইটা আমি ফ্ৰিজ কৰিবলৈ আমি তাৰ তলত থকা পাৰ্টিকুলাৰ ৰেঞ্জটো সিলেক্ট কৰি ফ্ৰিজ পেন্স অপশ্যনলৈ গৈ ফ্ৰিজ পেন্স অপশ্যনত গৈ ক্লিক কৰি ফ্ৰিজ কৰিছিলোঁ আনহাতে ইয়াক অন্য এটা পদ্ধতিৰে কৰিব পৰা যায় যেতিয়া আমাৰ একেবাৰে ওপৰৰ ৰটো নাইবা একেবাৰে বাওঁফালৰ কলমটো নিৰ্দেশিত কৰা হয় তেতিয়া আমি অপশ্যনটো ব্যৱহাৰ কৰোঁ তাক বুজিবলৈ হ'লে আমি ইয়াৰ একেবাৰে ওপৰৰ যিটো ৰ আছে সেই ৰটো ডিলিট কৰি ল'ম তাক আমি ক্লিক কৰি ডিলিট কৰিম আৰু বাওঁফালৰ অতিৰিক্ত কলম দুটাও আমি ডিলিট কৰি ল'ম বাওঁফালৰ কলম দুটা মই সিলেক্ট কৰিছোঁ আৰু তাক মই ডিলিট কৰিছোঁ এতিয়া আমি দেখিবলৈ পাইছোঁ যে আমাৰ স্প্ৰেডশীটখনত টেবুলখনৰ কলমসমূহ সম্পূৰ্ণ বাওঁফালৰ প্ৰথমটো ইনডেক্স ৰ বা কলমৰ পৰা আৰম্ভ হৈছে একেদৰে ৰসমূহো একেবাৰে ওপৰৰ ইনডেক্স ভ্যালু 1 ৰ পৰা আৰম্ভ হৈছে এতিয়া আমি চাম ইয়াত থকা অন্য এটা অপশ্যন হেয়া হৈছে ফ্ৰিজ টপ ৰ অৰ্থাৎ আমাৰ এই ডাটা ৰেঞ্জৰ প্ৰথমটো ৰ যিটো ৰত আমি আমাৰ ডাটাসমূহৰ হেডাৰ ইনফৰমেশ্যন নাইবা ডাটাসমূহৰ নামসমূহ আমি ইয়াত সেভ কৰি ৰাখিছোঁ তাক আমি ফ্ৰিজ পেন্স অপশ্যনলৈ গৈ ফ্ৰিজ টপ ৰ অপশ্যনটো ক্লিক কৰিলেও প্ৰথমটো ৰ নিৰ্দেশিত হ'ব সেয়েহে প্ৰথম ৰটো ইয়াত ফ্ৰিজ বা থিৰ হৈ থাকিব এইটো এপ্লিকেবল বা ব্যৱহাৰযোগ্য হয় যেতিয়া আমাৰ টেবুলখন একেবাৰে ওপৰৰ অংশটোৰ পৰা নাইবা একেবাৰে বাওঁফালৰ অংশটোৰ পৰা আৰম্ভ হয় অৰ্থাৎ টেবুলখন আৰম্ভ কৰিবলৈ আমি একেবাৰে ওপৰৰ ৰটো আৰু একেবাৰে বাওঁফালৰ কলমটো ব্যৱহাৰ কৰোঁ তেতিয়া আমি তাক ব্যৱহাৰ কৰোঁ একেদৰে আমি যদি বিচাৰোঁ কলমটো ফ্ৰিজ কৰিব পাৰোঁ তাৰ বাবে আমি ফ্ৰিজ পেন্স অপশ্যনলৈ গৈ ফ্ৰিজ ফাৰ্ষ্ট কলম অপশ্যনটো ক্লিক কৰিব লাগে এইটো কৰিলে আমাৰ ফ্ৰিজ কৰাৰ পাছত আমি দেখিবলৈ পাম যে ষ্টুডেণ্ট নেম থকা কলমটো একেথিৰে থাকিব আৰু আমি যেতিয়া ভাৰ্টিকেল অৰ্ডাৰত স্ক্ৰল কৰিম তেতিয়া অন্যান্য ডাটাসমূহ ফ্ৰীলি মুভ কৰিব কিন্তু এই ফ্ৰিজ কৰা ডাটা ৰেঞ্জটো একেথিৰে থাকিব ইয়াত মই স্ক্ৰীনত কৰি দেখুৱাইছোঁ মই ইয়াত স্ক্ৰল কৰিছোঁ কিন্তু বাওঁফালে একেবাৰে সন্মুখত থকা যিটো কলম আছে সেইটো একেথিৰে আছে কিয়নো আমি ইয়াক ফ্ৰিজ ফাৰ্ষ্ট কলম অপশ্যনটোতে ফ্ৰিজ কৰি থৈছিলোঁ এতিয়া আনফ্ৰিজ কৰিবলৈ হ'লে একেদৰে আমি ইয়াৰ কলম ইনডেক্সত ক্লিক কৰিব পাৰোঁ নাইবা আমি ইয়াৰ ডাটা ৰেঞ্জটো মেনুৱেলি নিৰ্দেশিত কৰিব পাৰোঁ তাৰপিছত আমি ফ্ৰিজ পেন্স অপশ্যনলৈ গৈ আনফ্ৰিজ অপশ্যনটো ব্যৱহাৰ কৰোঁ আনফ্ৰিজ পেন্স আনফ্ৰিজ কৰিলে ইয়াৰ বিপৰীতমুখী প্ৰতিক্ৰিয়া হিচাপে ইয়াক আকৌ নৰ্মেল অপশ্যনত পোৱা যায় য'ত আমি ফ্ৰীলি ইয়াক মুভ কৰিব পাৰোঁ এতিয়া লক্ষণীয় কথা যে ফ্ৰিজ আৰু আনফ্ৰিজ অপশ্যনটো ব্যৱহাৰ কৰা হয় এনেকুৱা ক্ষেত্ৰত য'ত আমাৰ এখন স্প্ৰেডশীটত বহুতো ডাটা থাকে বহুতো বিস্তৃত ডাটা একেলগে থাকে তেনেকুৱা ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় এতিয়া আমি চাম আজিৰ এই ভিডিঅ' ক্লাছটোৰ অন্য এটা অংশ সেয়া হৈছে হাইড আৰু আনহাইড আমি ডাটাসমূহৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰক্ৰিয়া কৰি থকা অৱস্থাত আমি যদি বিচাৰোঁ প্ৰয়োজন সাপেক্ষে ইয়াক হাইড কৰি থব পাৰোঁ তাৰ বাবে আমি ইয়াত ভিউ অপশ্যনলৈ গৈ হাইড অপশ্যনত ক্লিক কৰিব লাগিব হাইড অপশ্যনত ক্লিক কৰাৰ লগে লগে আমাৰ এই উইণ্ডোখন অৰ্থাৎ আমি এক্টিভ উইণ্ডোখন য'ত আমি কাম কৰি আছোঁ সেইখন হাইড হৈ যাব অৰ্থাৎ দেখিবলৈ এনেকুৱা লাগিব ইয়াত কোনো ডাটা নাই কিন্তু একচুৱেলি ইয়াত ডাটা আছে এইটো এটা এনেকুৱা ফিচাৰ যিটো ফিচাৰ আমি ব্যৱহাৰ কৰি কিছু সময়ৰ বাবে যদি আমি
বিৰতি গ্ৰহণ কৰোঁ আমি অৰ্থাৎ ডাটা এন্ট্ৰি অপাৰেটৰ এজনে যেতিয়া কাম কৰি থাকিব আৰু কিছু সময়ৰ বাবে তেওঁ বিৰতি গ্ৰহণ কৰিব খোজে বা অন্য কোনো এটা কাম কৰিব খোজে আৰু ডাটাখিনি তেওঁ হাইড কৰি ৰাখিব খোজে তেতিয়া এইটো অপশ্যন ব্যৱহাৰ কৰিব পাৰে তাক পুনৰ আনহাইড কৰিবলৈ হ'লে আমি ভিউ অপশ্যনলৈ যাব লাগিব আৰু আনহাইড অপশ্যনত ক্লিক কৰিব লাগিব লক্ষণীয় যে হাইড কৰাৰ পিছত অন্যান্য অপশ্যনসমূহো ইয়াত ডিজেবল হৈ যায় অৰ্থাৎ যদিহে কেতিয়াবা কাম কৰি থকা অৱস্থাত আমাৰ ছাত্ৰ ছাত্ৰীসকলে দেখে যে অন্যান্য অপশ্যনসমূহো ডিজেবল হৈ আছে তেতিয়াহ'লে হয়তো এনেকুৱা হ'ব পাৰে যে ডাটাখিনি তেওঁলোকে হাইড কৰি ৰাখিছে বা অসাৱধানতাবশত হাইড হৈ গৈছে গতিকে এইটো কথা আমি মন ৰাখিব লাগিব যে হাইড অপশ্যনটো ক্লিক কৰাৰ লগে লগে ডাটা শ্বীটখন হাইড হৈ যায় অৰ্থাৎ কিছু সময়ৰ বাবে টেম্পৰাৰিলি আমাক ডিজেবল কৰি ৰাখিব কাৰণেও এইটো অপশ্যন ব্যৱহাৰ কৰিব পাৰোঁ এইটো অপশ্যন মূলতঃ ডাটা প্ৰটেকশ্যনৰ সৈতে জড়িত মূলতঃ কিছু সময়ৰ বাবে যদি আমি অন্য কোনো এটা কামত ছুইচ কৰোঁ বা মনোনিৱেশ কৰোঁ অথচ আমি ছফ্টৱেৰটো ক্ল'জ কৰা নাই তেনেকুৱা ক্ষেত্ৰত আমি হাইড আনহাইড অপশ্যন সহায় লওঁ আনহাইড কৰাৰ পিছত আকৌ ই নৰ্মেল অৱস্থালৈ উভতি আহিব ইয়াত আমাক ছফ্টৱেৰটোৱে ডাটা শ্বীটখন চিলেক্ট কৰিবলৈ এটা অপশ্যন দিয়ে আমি ডাটা শ্বীটখন চিলেক্ট কৰিব লাগে আৰু অ'কে অপশ্যনত ক্লিক কৰিব লাগে একেদৰে অন্য এটা অপশ্যন আছে যিটো আমাৰ হোম মেনু অন্তৰ্গত চেলছ গ্ৰুপৰ অন্তৰ্গত হয় ইয়াত থকা ফৰ্মেট অপশ্যনৰ অন্তৰ্গত ইয়াত মই এটা কলম চিলেক্ট কৰি লৈছোঁ আৰু ফৰ্মেট অপশ্যনলৈ গৈছোঁ আৰু ভিজিবিলিটি গ্ৰুপৰ অন্তৰ্গত হাইড এণ্ড আনহাইড অপশ্যনলৈ গৈছোঁ আৰু হাইড কলমছ এই অপশ্যনত ক্লিক কৰিম ইয়াত ক্লিক কৰাৰ লগে লগে মই যিটো কলম ইয়াত মাউচেৰে নিৰ্দেশিত কৰি থৈছিলোঁ সেই কলমটো হাইড হৈ যাব হাইড কলমছত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ লগে লগে দেখা গৈছে যে স্ক্ৰীনত এই নামাংকিত যিটো কলম আছিলে অৰ্থাৎ এই আখৰে নিৰ্দেশিত যিটো কলম ইণ্ডেক্স সেইটো ইয়াত ভিউ হোৱা নাই অৰ্থাৎ আমি সেই কলমটো হাইড কৰি ৰাখিছোঁ ইয়াক পুনৰবাৰ আনহাইড কৰিবলৈ হ'লে আমি ডাটাসমূহ চিলেক্ট কৰিম আৰু ফৰ্মেট অপশ্যন লৈ যাম হাইড এণ্ড আনহাইড অপশ্যন লৈ যাম আৰু আনহাইড কলমছ অপশ্যনত ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে আকৌ আনহাইড হৈ যাব অৰ্থাৎ আমি পুনৰবাৰ ইয়াক দেখিবলৈ পাম একেদৰে আমি নিৰ্দিষ্ট একোটা ৰৰ ক্ষেত্ৰতো আমি এইটো কৰি চাব পাৰোঁ বা নিৰ্দিষ্ট কেইটামান ৰৰ ক্ষেত্ৰতো আমি কৰি চাব পাৰোঁ এয়া সম্পূৰ্ণ নিৰ্ভৰ কৰে ইউজাৰৰ ব্যৱহাৰৰ ওপৰত গতিকে মই ইয়াত কেইটামান ৰ চিলেক্ট কৰি ল'লোঁ আৰু ফৰ্মেট অপশ্যনলৈ গৈ হাইড এণ্ড আনহাইড অপশ্যনলৈ গৈ হাইড ৰ'জ অপশ্যনত ক্লিক কৰিলোঁ ক্লিক কৰাৰ লগে লগে দেখিবলৈ পোৱা গৈছে যে ইণ্ডেক্সসমূহ ইয়াত আছে 1 2 তাৰ পাছত 3 তাৰ পাছত 4 কিন্তু তাৰ পাছতে দেখিবলৈ পোৱা গৈছে 9 অৰ্থাৎ 5 6 7 আৰু 8 এই চাৰিটা ইণ্ডেক্স ভেলুৰে নিৰ্দেশিত ৰ'সমূহ হাইড কৰি থোৱা গৈছে গতিকে আমি তাক পুনৰবাৰ যদি আনহাইড কৰিবলৈ হয় তেতিয়াহ'লে আমি ডাটাসমূহ মাউচেৰে চিলেক্ট কৰিম ফৰ্মেট অপশ্যনলৈ যাম আৰু একেদৰে হাইড এণ্ড আনহাইড অপশ্যনলৈ গৈ আনহাইড ৰ'জ অপশ্যনত ক্লিক কৰিম আৰু আনহাইড ৰ'জ অপশ্যনত ক্লিক কৰাৰ লগে লগে ৰ'সমূহ আনহাইড হৈ নৰ্মেল অৱস্থালৈ উভতি আহিব গতিকে ছাত্ৰ ছাত্ৰীসকলক এই ভিডিঅ'টোৰ মাধ্যমেৰে সৰলভাৱে মই বুজাবলৈ যত্ন কৰিছিলোঁ হাইড আনহাইড আৰু ফ্ৰীজ পেন্স অপশ্যনৰ তাৎপৰ্য আৰু ইয়াক ব্যৱহাৰ কৰা হয় মনত ৰাখিবলগীয়া যে এই অপশ্যনসমূহ ডাটা প্ৰটেকশ্যনৰ সৈতে জড়িত অৰ্থাৎ ব্যৱহাৰকাৰী এজনে যেতিয়া কম্পিউটাৰত স্প্ৰেডশ্বীটৰ জৰিয়তে কোনো ধৰণৰ ডাটা অপাৰেশ্যন কৰি থাকে আৰু সেই ডাটাসমূহ কিছু সময়ৰ বাবে হাইড বা আনহাইড কৰিব বিচাৰে নাইবা ডাটাসমূহ অন্য দৃষ্টিভংগীৰে পৰ্যালোচনা কৰি চাবলৈ হ'লে ডাটাসমূহৰ শীৰ্ষ তথ্যসমূহ অৰ্থাৎ কলম ভেলুখিনি যদিহে তেওঁলোকে থিৰে ৰখাটো বিচাৰে তেতিয়াহ'লে ফ্ৰীজ পেন্স বা ফ্ৰীজ কলম এণ্ড ফ্ৰীজ ৰ' অপশ্যনৰ সহায় ল'ব পাৰে আৰু আনহাতে ডাটাখিনি যদিহে কিছু সময়ৰ বাবে প্ৰটেক্ট কৰি ৰাখিবলৈ অৰ্থাৎ কিছু সময়ৰ বাবে নেদেখা কৰি ৰাখিব বিচাৰে সাময়িকভাৱে তেতিয়াহ'লে তেওঁলোকে হাইড এণ্ড আনহাইড অপশ্যনটো ব্যৱহাৰ কৰিব পাৰে গতিকে মই আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলে এই ভিডিঅ'টোৰ মাধ্যমেৰে মই বুজাব বিচৰা অপশ্যনখিনি বুজি পাবলৈ সক্ষম হৈছে তথা তেওঁলোকৰ যদি মনত কোনো প্ৰশ্ন উদয় হয় মোক নিশ্চয় তেওঁলোকে জানিবলৈ দিব বুলি মই আশা ৰাখিছোঁ আৰু মোৰ এই ভিডিঅ'টোৰ কমেণ্ট অংশত তেওঁলোকৰ প্ৰশ্নসমূহ মই পাম বুলি আশা ৰাখিছোঁ আৰু আজিলৈ মই মোৰ এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ